নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি অসুস্থ হওঁ কিয় পাঠটিৰ ভিতৰুৱা আৰু প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিছিল যদিও কিছু প্ৰশ্ন আমাৰ আলোচনা কৰিবলৈ ৰখি গৈছিল। এতিয়া আমি এই ভিডিঅ'টোত সেই ৰখি যোৱা প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আহা এতিয়া আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি অসুস্থ হওঁ কিয় পাঠটোৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ। প্ৰশ্ন নং 1, দুবিধ ভাইৰাছজনিত ৰোগৰ নাম লিখা। এই প্ৰশ্নটিৰ উত্তৰ হ'ব দুবিধ ভাইৰাছজনিত ৰোগৰ নাম হ'ল পানী লগা আৰু ডেংগু। প্ৰশ্ন নং 2, দুবিধ বেক্টেৰিয়াজনিত ৰোগৰ নাম লিখা। এই প্ৰশ্নটিৰ উত্তৰ হ'ব দুবিধ বেক্টেৰিয়াজনিত ৰোগৰ নাম হ'ল টাইফয়েড আৰু কলেৰা। প্ৰশ্ন নং 3, ভাইৰাছ আৰু বেক্টেৰিয়াৰ মাজত পাৰ্থক্য কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব ভাইৰাছ আৰু বেক্টেৰিয়াৰ মাজত পাৰ্থক্য 1, ভাইৰাছ জীৱও নহয় জড়ও নহয়। ইহঁতে অন্য জীৱৰ দেহত প্ৰৱেশ কৰিলেহে জীৱৰ দৰে আচৰণ কৰে, অন্যথা ই জ্বৰৰ দৰে আচৰণ দেখুৱায়। অন্যহাতে বেক্টেৰিয়াবোৰ জীৱ, ইহঁতে আন জীৱৰ দেহত বা পৰিৱেশত জীৱৰ দৰেই আচৰণ দেখুৱায়। 2, ভাইৰাছৰ ক্ষেত্ৰত কোনো ঔষধ কাৰ্যকৰী নহয়, কেৱল প্ৰতিষেধকৰ জৰিয়তে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা হয়। অন্যহাতে বেক্টেৰিয়াসমূহৰ বাবে এণ্টিবায়'টিক ব্যৱহাৰ কৰি ৰোগসমূহ নিৰাময় কৰিব পাৰি। প্ৰশ্ন নং 4, ভাইৰাছৰ ক্ষেত্ৰত কিয় এণ্টিবায়'টিক কাৰ্যকৰী নহয়? এই প্ৰশ্নটিৰ উত্তৰ হ'ব বেক্টেৰিয়াৰ দৰে ভাইৰাছৰ কোনো ধৰণৰ জৈৱ ৰাসায়নিক জীৱন প্ৰক্ৰিয়া নাই বা দেখা পোৱা নাযায়। এণ্টিবায়'টিকৰ কাৰ্যকৰণৰ বাবে জৈৱ ৰাসায়নিক জীৱন প্ৰক্ৰিয়া খুবেই প্ৰয়োজন। সেয়ে ভাইৰাছৰ এনে প্ৰক্ৰিয়া দেখা পোৱা নাযায় বাবে এণ্টিবায়'টিকে ইয়াৰ ওপৰত ক্ৰিয়া কৰিব নোৱাৰে। প্ৰশ্ন নং 5, বেক্টেৰিয়াৰ পৰা হোৱা ৰোগত এণ্টিবায়'টিকে কি ধৰণে ক্ৰিয়া কৰে বা কাম কৰে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব সকলো বেক্টেৰিয়াই নিজৰ দেহটো কোষবেৰৰ দ্বাৰা ৰক্ষা কৰে। বেক্টেৰিয়াৰ পৰা হোৱা ৰোগৰ ক্ষেত্ৰত এণ্টিবায়'টিক ব্যৱহাৰ কৰিলে বেক্টেৰিয়াৰ কোষবেৰ গঠন কৰা প্ৰক্ৰিয়া বন্ধ হৈ পৰে। ফলত বেক্টেৰিয়াই কোষবেৰ সৃষ্টি কৰিব নোৱাৰা হয় আৰু এটা সময়ত দেহৰ ভিতৰত থকা সকলো বেক্টেৰিয়া ধ্বংস হৈ যায়। প্ৰশ্ন নং 6, সংক্ৰামক ৰোগসমূহ কেনেকৈ সঞ্চাৰণ হয়? এই প্ৰশ্নটিৰ উত্তৰ হ'ব সংক্ৰামক ৰোগসমূহ বিভিন্ন মাধ্যমৰ জৰিয়তে এজন অসুস্থ ব্যক্তিৰ পৰা আন সুস্থ ব্যক্তিলৈ সঞ্চাৰণ হয়। ইয়াৰ উপৰি এই ৰোগ দূষিত পানী আৰু খাদ্যৰ দ্বাৰা সংক্ৰমিত হয়। কোনো অসুস্থ ব্যক্তি বা ৰোগীয়ে পানীৰ উৎসৰ কাষত শৌচ প্ৰস্ৰাৱ কৰিলে দেহত থকা বীজাণু পানীলৈ সংক্ৰমিত হৈ সুস্থ ব্যক্তিক আক্ৰান্ত কৰে। সংক্ৰামক ৰোগসমূহ বিভিন্ন জীৱৰ দ্বাৰাও সঞ্চাৰণ হয়। কোনো অসুস্থ ব্যক্তি বা ৰোগীৰ সংস্পৰ্শলৈ অহা মহ-মাখি আদিয়ে সুস্থ ব্যক্তিৰ দেহলৈ সংক্ৰামক ৰোগসমূহ বিয়পায়। প্ৰশ্ন নং 7, কোনো অণুজীৱৰ দ্বাৰা কোনো এজন ব্যক্তি আক্ৰান্ত হ'লে দেখা দিয়া লক্ষণসমূহ কি কি? এই প্ৰশ্নটিৰ উত্তৰস্বৰূপে আমি লিখিব লাগিব কোনো অণুজীৱৰ দ্বাৰা কোনো এজন সুস্থ ব্যক্তি আক্ৰান্ত হ'লে জ্বৰ, চৰ্দি কাহ, বমি, মূৰৰ বিষ, দেহৰ উষ্ণতা বৃদ্ধি বা হ্ৰাস, ঘনাই শৌচ হোৱা, প্ৰস্ৰাৱৰ ৰং সলনি হোৱা, উশাহ নিশাহ লোৱাত কষ্ট হোৱা আদি লক্ষণসমূহে দেখা দিয়ে। HIV-ৰ সম্পূৰ্ণ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ব HIV-ৰ সম্পূৰ্ণ নাম হ'ল হিউমেন ইমিউনো ভাইৰাছ। HIV ভাইৰাছৰ বাবে হোৱা ৰোগ কি কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব
HIV ভাইৰাছৰ পৰা এইডছ ৰোগ হয়। ইয়াৰ সম্পূৰ্ণ নাম হ'ল একিউৰেট ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰমছ। ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ ইমানতে শেষ হৈছে। তোমালোকে যদি এই ভিডিঅ'টোৰ পৰা কিবা হ'লেও বুজি পাইছা, তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্ট কৰিবা। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ পাছৰ লেচনটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে তোমালোকে এই প্ৰশ্ন উত্তৰবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।